ধৰ্ষণকাৰীক ফাঁচি দিয়ক। ৰেপিষ্টবিলাক একদম কঠোৰতম শাস্তি দিব লাগিব, ডাইৰেক্ট ফাঁচি, বেলেগ কথা নাই। বিহু মঞ্চতে উত্তাল প্ৰতিবাদ জুবিনৰ। ৰাজ্যত ক্ৰমবৰ্ধমান ধৰ্ষণৰ ঘটনাত উদ্বিগ্ন জুবিন। হঠাৎ পূৰ্বে নেদেখা ৰূপত বঙাইগাঁৱৰ বিহু মঞ্চত জুবিন গাৰ্গ। জুবিনৰ মুখত ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা বলাৎকাৰৰ প্ৰসংগ। ৰেপিষ্টবিলাক একদম কঠোৰতম শাস্তি দিব লাগিব, ডাইৰেক্ট ফাঁচি, বেলেগ কথা নাই। জাঙুৰ খাই উঠিছে জুবিন। কিয় বাঢ়িছে ধৰ্ষণৰ ঘটনা? আক্ষেপ জুবিনৰ। আমাৰ আইন শৃংখলা ব্যৱস্থাটো লেহেমীয়া। অকল ৰেলী কৰি থাকিলে নহ'ব, আমি নিজৰ প্ৰতিবাদটো সাব্যস্ত কৰিব লাগিব, প্ৰত্যুত্তৰ দিব লাগিব, প্ৰথম কথা। আৰু এৱাৰনেছটো মানুহৰ মনত জাগ্ৰত হ'ব লাগিব। তেতিয়া অকল পুলিচ প্ৰশাসনে আইনে কৰিব নোৱাৰে। আমাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো অকণ শ্ল'। প্ৰতিবাদ হৈছে, দেশৰ আন প্ৰান্ততো প্ৰতিবাদ হৈছে। অসমতো ৰেলী উলিয়াইছে। কেৱল ৰেলী উলিয়াই থাকিলেই নহয়, সকলোৱে তীব্ৰ প্ৰতিবাদ কৰক। আমাৰ হাতে হাতে মোবাইল, হাতে হাতে ইণ্টাৰনেট। প্ৰতিবাদ কৰি দেখুৱাই দিয়ক যে আমি আছো। এই আহ্বান জুবিন গাৰ্গৰ। Through social media, through your friend circle, just show your hand that we are there together. Yes, that's it. Against child molestation, against rape, আৰু ৰেপিষ্টবিলাক একদম কঠোৰতম শাস্তি দিব লাগিব, ডাইৰেক্ট ফাঁচি, বেলেগ কথা নাই। হত্যাকাৰীৰ শাস্তি কি হ'ব লাগে? জুবিন নিজেই ৰাজনীতিত থকা হলে কি কৰিলেহেঁতেন? মই পলিটিক্সত থকালে ডাইৰেক্ট ফাঁচি দিলোহেঁতেন। তাৰ পাছত মঞ্চত জুবিনৰ বিদ্ৰোহী গান। সচৰাচৰ মঞ্চত নোগোৱা গীত গাই জুবিনৰ ধৰ্ষণ আৰু শিশু নিৰ্যাতন বিৰোধী প্ৰতিবাদ। জুবিনৰ কণ্ঠত শিশু এলবামৰ কাৰ পৰশ। বাৰে বাৰে জুবিনে ক'লে, জুবিনে গালে। থুনুকা এই জীৱনত এমুঠি হাঁহি পাবলৈ টান, থকা হাঁহিকণ নোহোৱা হলেই সকলোখিনি হ'ব অৱসান। এনেদৰেই প্ৰতিবাদত মুখৰ জুবিন।